প্ৰথমতে আছে এইটো এটা মাজাৰ বটল আৰু এইটো আপেলৰ ফ্লেভাৰৰ সেয়া ভাৰ্গৱ আৰু অবিনাশ ধুনীয়াকে আলু গুছাই আছে আমি খাম মানে এইটো হাই এভৰিৱান গুড মৰ্নিং আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি এটা পুনৰ নতুন ব্লগ মানে নিউ ব্লগ তো আজি বছৰৰ 1 তাৰিখ মানে বছৰটোৰ প্ৰথম দিন মানে আজি 1 তাৰিখ 1 জানুৱাৰী 2024 আজি প্ৰথম আজি মানে আমি য'ত গৈছিলোঁ পিকনিক কৰিবলৈ আৰু তাতে গৈ আছোঁ আপোনালোকক দেখাম তো যোৱা বছৰ কেনেকুৱা পালে তো যোৱা বছৰৰ ভিডিঅ'টো অলপ দীঘল হ'ল মানে পিকনিকত অকমান দীঘল হয় তো কিবা কিবি কৰি থাকোঁতে তো আজিও অকমান ব্লগটো অলপ দীঘল হ'ব আৰু আপোনালোকে স্কিপ নকৰি পুৰা সম্পূৰ্ণ চাই থাকক এতিয়া সময় 7টা বাজিছে তো আমি 7টা বাজিত নাযাওঁ অকমান দেৰি যাম মানে এতিয়া ভাৰ্গৱ যাব আৰু ভাৰ্গৱৰ লগত আৰু এজন যাব অবিনাশ তো আমি তিনটা যাওঁ নে আৰু কোনোবা হ'ব পাৰে আৰু আপোনালোকক ভিডিঅ' যোগেদি আপোনালোকক দেখাব চেষ্টা কৰিম আমি ক'ত কি কৰোঁ আৰু সম্পূৰ্ণ আপোনালোকে ভিডিঅ'টো চাই থাকক বলক তেতিয়াহ'লে দেৰি নকৰোঁ আৰম্ভ কৰোঁ তো তাত কোনে কৰিব তুমি কৰিবা না মই কৰিম হেল্ল' এভৰিৱান আশা কৰিছোঁ আপোনালোকে সকলোৰে ভাল আজি মই পুনৰ নতুন ভিডিঅ' লৈ আহিছোঁ আজি যাম মই পাহাৰৰ কিনাৰত আজি 1 জানুৱাৰী হয় আমি পাহাৰৰ কিনাৰত পিকনিক খাব গৈছোঁ পিকনিকৰ কাৰণে ডিম গাহৰি মাংস ব্ৰইলাৰ ল'ম পাপৰ আৰু গাহৰি মাংস পুৰি পেলাই খাম তাত আৰু যদি ভাল পাইছে ভিডিঅ'টো লাইক শেয়াৰ কমেণ্ট সাবস্ক্ৰাইব চব কৰিব এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ চলো তো ফাইনেলি নদী পালোহি আৰু সকলোকে হেপী নিউ ইয়াৰ আৰু নদীৰ কাষতে সকলোৱে খাই আছে আৰু আমি আহিছোঁ ঘৰৰ পৰা 1.5 কিলোমিটাৰ সোমাই আহিছোঁ আমাৰ ঘৰৰ পৰা উত্তৰ সাইডত মানে এখন পাহাৰ আছে পাহাৰখনৰ কাষলৈকে যাব পাৰে সাইকেল যদি লৈ আহে আৰু মানে কি আমি যোৱা বছৰ খাইছিলোঁ এই পিছপিনে খাইছিলোঁ অকমান মানে নদীটো পাৰ হৈ অহা নাছিলোঁ মানে আজি পাৰ হৈ আহিছোঁ মানে নদীটোত পানী ইমান নাই আৰু বহল হৈ আছে কাৰণে পানী মানে হেৰিটো বিলাক কম আছে আৰু ইফালে চাওক কি ধুনীয়া ভিউ আৰু এইবিলাক অবিনাশ আৰু ভাৰ্গৱ ধুনীয়াকৈ গাড়ীত লৈ আহিছোঁ সিহঁতৰ গাড়ীখন আৰু এতিয়া এয়া অবিনাশ আৰু ভাৰ্গৱ আছে যোৱা বছৰ কোনখিনিত খাইছিল তোমালোকে হা যোৱা বছৰ আমি এইখিনি জেগাত খাইছিলোঁ যোৱা বছৰ তো আজি ইয়াত আহিছোঁ খাবলৈ তো এইখিনি জেগাত কেনেকুৱা হ'ব তো এইবিলাক সামান हम लोग का सामान निकालो पहले सेट कर এটা ডিম এইখিনি কি হয় আলু এটো হাটা এখন কটাৰী এখিনি মাংস গাহৰি মাংস এটো बाल्टी এটো পাঁচ এয়া পাঁচটা কৈছিলে শ্যাম্পু ক্লিনিক পিয়াজ প্ৰথমতে আছে এইটো এটা মাজাৰ বটল আৰু এইটো আপেলৰ ফ্লেভাৰৰ আপেল ফ্লেভাৰ আৰু ইয়াতে আছে চাউল ডিম তাৰপিছত এইটো আমি গান গাবলৈ কাৰণে আনিছোঁ এইটো মাইক আৰু ইয়াতে হেয়া চাওক চামুচ কিয় আনিছোঁ কিহৰ কাৰণে আছে চব গম পাব আৰু ইফালে আছে মিঠাতেল মছলা মছলি কিবা কিবি আছে তো ইফালে আছে এইটো পাস্তা মানে চামুচৰ লগৰ তো ইয়াতে আছে আৰু এটা বস্তু আছে আইটেম ক'ত আছে আইটেমটো আমাৰ প্লাষ্টিকৰটো এই ক'ত থলা এইটো ইয়াতে আছে আসল বস্তুটো ইয়াত কি আছে দেখাম আপোনালোকক
তো ইফালে বনাই ল'লোঁ এটা মানে পানীৰ কাৰণে এইটো ধুনীয়াকৈ এইখিনিত ছাইডতো ভেটি লৈছোঁ তো ইয়াত পানীৰ কাৰণে বনাই লৈছোঁ তো পানীটো দৰকাৰ মানে তাৰপিছত ইফালে চৌকা বনাই আছোঁ এয়া চৌকা তো দেখিবলৈ পাইছে ইয়াতে বস্তুখিনি ধুনীয়াকৈ থৈ দিছোঁ একচন দেই ঠিক আছে আৰু মই এতিয়া থ্ৰীৰ পৰা ষ্টাৰ্ট দিম 1 ক'লে পলাবা 3 2 1 ষ্টাৰ্ট हे एक्सीडेंट हो गया जाओ 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 जल्दी आओ ये घूर के आ गया কি হল নোৱাইলা যে কত পাইলা হেইটো তাৰ লগে যাব দিছিল নোৱাইলা তোমালকে তো গাইস ফাইনালি জুই জ্বলালো আৰু পানী গৰম কৰি আছো মানে পানী গৰম কৰি আছো আমি কিবা বস্তু দি আছো ইয়াত হেতে চাব পাব দেখিবলৈ পাব আৰু ইফালে ধুনীয়াকৈ বটা না হৈবলৈ কাৰণে ধুনীয়াকৈ ভেটি লৈছো আৰু ইয়াতে বস্তুখিনি ধুনীয়াকৈ থৈ দিছো আৰু ইফালে পানীৰ কাৰণে ধুনীয়াকৈ বনাই লৈছিলো এতিয়া পানীত তাত লাগিব এটা সৰু বাল্টিং ব্যৱহাৰ কৰিছো ধুনীয়া এটা পিছত মই এতিয়া ধুনীয়াকৈ গা পা ধুই পেলাই আৰু কিবাকে খাম আমি বস্তু আনি থৈ দিয়া আছে আৰু চাই থাকক কি পাৰো আপোনালোকক দেখে মানে এটা বেছ মানে আমি এটা বস্তু আনিছো এয়া চাওক আৰু আপোনালোকে ডিছ ব্যৱহাৰ কৰে কিন্তু আমি ডিছ ব্যৱহাৰ কৰা নাই তো আমি খাবলৈ কাৰণে কলৰ লৈ আহিছো চাওক কল গছৰ এয়া এটা ধুনীয়াকৈ আমি দৰনা বনাম মানে এই দেখিবলৈ পাইছে এয়া এটো আমি এতে গৰম হৈ গল পানী এতে এটো দি আছো প্ৰথমতে এখাইলক পাস্তা বনাই আছে পাপায়ে এই পানী নিব গৈছে খাবলৈ এটো ৰাধনি হেৰি কৰি আছে তাৰপিছত আৰু মই মানে পাস্তা খিনি চাই আছো কুকুৰা লৈ যাব পাৰে কোনবা এখানে চাই আছো তো আমাৰ ফাইনালি হৈ গল এয়া আৰু ইফালে ডিম বইল কৰি আছো আমাৰ ইয়া জুস ঢালি আছে ভাৰ্গৱে তো বিনাশ এয়া মই মেগনি টেষ্ট কৰি চাইছো এয়া জুস তো গাইস মান বটা মাৰিছে নহয় তো উঠিয়ে গৈছে এটো সব ডিম আৰু এয়া গাহৰি মাংস এই পুৰি আছে গাহৰি মাংস আমি খাম তো গাইস আধা আধি আমাৰ খোৱা বোৱা কাম কমপ্লিট হ'ল আৰু ইফালে মাংস পুৰা ধুনীয়াকৈ হেৰি কৰি থৈছো পুৰা ষ্টিক দি থৈ ষ্টিক মানে কি এডাল তাৰত মানে উলমাই থৈছো ইফালে এয়া পা ধুলো ধুনীয়াকৈ ধুই পিনি এতিয়া মানে মাংস ভাত এনেকৈ বনাই পেলাই আৰু খাম তো খাই পেলাই আৰু এতিয়া টাইম 1টা 2টা বাজিলে তো এতিয়া সময় 2টা বাজিলে ন 2টা বাজিলে তো ইফালে মাংস তাৰপিছত ইফালে ডিম আছিলে মেক্ৰনি এনেকৈ জুচ এনেকৈ গোটেইখিনি খালোঁ খাই পেলাই অলপ এনাৰ্জি পালোঁ আৰু এতিয়া ভাত হৈ আছে আমাৰ ভাত বনাম আৰু ইফালে ভাৰ্গৱে ইফালে চাওক একদম ভাৰ্গৱে ধুনীয়াকৈ আলু তাক মানে বইল আলু আছিলে তাক মানে চাফা কৰিব পঠাইছোঁ আৰু ইফালে অবিনাশে পিয়াজ কাটি আছে হাই অবিনাশ কেনেকুৱা লাগিছে আহি হা ভাল লাগিছে না কি খালা এতিয়ালৈকে কি মেক্ৰনি আৰু আন্ডা ভালে আৰু গাহৰি মাংস আৰু আলু তো ফাইনালি এয়া মাংস ইয়াত ষ্টিক নহয় এডাল তাৰত ধুনীয়াকৈ একদম পুৰা বনাই থৈছোঁ তাৰডাল এনেকৈ আৰি থৈছোঁ মানে এটা টেকনিক লগাই তাৰপিছত ইফালে আমাৰ বনি আছে বাকী চব খাই বৈ একদম পুৰা আমি শেষে কৰিলোঁ এয়া খালী বটলটো আছেগৈ আৰু তো মানে কি ক'ম গাইছ আমি 3জনে আহিছোঁ ভাৰ্গৱ মই আৰু অবিনাশ 3জনে পিকনিক কৰিছোঁ 3জন পিকনিক কৰাৰ কাৰণটো হ'ল মানে ইহঁতেও পিকনিক খাব বিচাৰে আৰু ময়ো বেলেগত ধৰ যাবলৈ নাখাতে সেইকাৰণে মানে সিহঁত দুটাকে লৈছোঁ যোৱা বছৰ এটা মই ভিডিঅ' বনাইছোঁ আপোনালোকক সেইটো মানে নদীটো পাৰ হোৱা নাছিলোঁ সেইখিনি জেগাতে আছিলে আজি মানে ফাইনেলি পাৰ হ'লোঁ আৰু চাওক কেনেকুৱা ধুনীয়া ন
এইটো চাওক 360 দেখাই দিছোঁ ইমান ধুনীয়া পইণ্ট দেখিলে 360 ডিজে কম তো এই জেগাকণ কি আপোনালোকে কি বেয়া পাইছে নেকি এই জেগাটো চাওকচোন এই জেগাটো চাওক আপোনালোকে এবাৰ ভিউটো চাওক ভিউ পইণ্টটো কি ধুনীয়া পইণ্ট এনেকৈ মানে চৌকাটো বনাই ৰাখিছোঁ এয়া চাওক কি ধুনীয়াকৈ বনাই ৰাখিছোঁ চৌকাটো তো ইফালে আমি দেখিবলৈ পাৰিছে এয়া ভাৰ্গৱ আৰু অবিনাশ ধুনীয়াকৈ আলু গুচাই আছে তো ভাৰ্গৱ কেনেকুৱা লাগিছে আহি ভাল লাগিছে আগতে ইয়াত আহিছিলোঁ আমি টেম্পো লৈছিলোঁ আৰু যোৱা বছৰ আহিলোঁ ইয়াতে সেইখিনি খাইছিলোঁ এবাৰ 2 বছৰ হৈ গ'ল আৰু এবাৰ 2 বছৰ এবাৰ 1 বছৰ হৈ গ'ল 1 বছৰ আৰু এই টেম্পো লৈ আহিছোঁ আজি ইয়াত নদীৰ পৰা সমান আৰু ইফালে কি আছে পাহাৰ আছে নেকি পাহাৰ আছে এইপিনে আৰু চাপাত বাগান আছে আৰু অবিনাশৰ কেনেকুৱা লাগিছে ভাল লাগিছে এতিয়া ইয়াৰ লগত কি বনিব মাংস আৰু আমি এতিয়া মাংস বনাম তো ভাল লাগিছে না ধুনীয়া লাগিছে ন এতিয়া আমি হৈ গ'ল মাংস চাংস পুৰাপুৰি কাবাৰটো পুৰা ধুনীয়াকৈ হৈ গ'ল এতিয়া ধুনীয়াকৈ মাংসটো বনাম এয়া অইল দি দিছোঁ तुम और एक बार दे दो तो कैसे दे दो साउक कलर साउक मांखो कलर दिखा दिया मल मांखो का कलर देखो जरा दे मेरे हो दिया कलर देखो मांखो का कलर देखो আমি এইখন জায়গাতে সেইফালৰ পৰা দেখুৱাই দিয়া আকৌ বস্তু এইখিনি আমি এই নদীৰ কাষতে আমি পিকনিকটো বনালো এখন টেম্পো খাৰা হৈ আছে আমাৰ বুকাটিখন এইটো আমাৰ লগত আছে তো লাষ্ট মোমেণ্টত আছেগৈ আৰু মানে ভাত বনাই আছোঁ অলৰেডি মাংস হৈ গ'ল তো ইফালে ভাৰ্গৱহাটো মানে পূৰা ভোক লাগি গৈছে সময় এতিয়া 4টাই বাজিব 36 হৈ গ'ল 3:36 মানে 3:36 হ'ল আৰু এতিয়া সময় এতিয়া ভোকো লাগিছে ভোক লাগিলেও মানে কিবা কিবি অলপ খালোঁ অকণমান ভোকটো মিটালোঁ তো এইকণে আছিলে ভিডিঅ'টো চাই থাকক অকণমান আৰু আপোনালোকক দেখাম তো লাষ্ট মোমেণ্ট আৰু বেলিটোও ডাউন হৈ গ'ল এই আৰু গৈ আছে বহুত ধুনীয়া এটা পৰিৱেশ একদম মানে শুৱনি পৰিৱেশ মানে ভাল লাগিছে যে আজি ধুনীয়াকৈ খাই আছোঁ তো গাইছ আমাৰ খোৱা বোৱা পূৰা হৈ গ'ল আৰু আমি গাড়ীত পূৰা লোড কৰি দিলোঁ বস্তু বাহিনীবিলাক আৰু আকৌ এবাৰ
ফালে হৈ গ'ল আমাৰ কাম আৰু খাম মানে কি খোৱা বোৱা হৈ গ'ল ইফালে বেলিও সোমাই গ'ল পুৰা এই অন্ধকাৰ হৈ গ'ল হাই এভৰিৱান সকলোকে নতুন বছৰৰ মানে কি গ'লে আজি দিনটো আৰু সকলোৱে পিকনিক চিকনিক খালে দিন ভাগত ৰাতিপুৱাৰ 24 চনৰ প্ৰথম দিন আৰু প্ৰথম দিনাখন আজি আমি ভাৰ্গৱ মই অবিনাশ আমি পিকনিক কৰিলোঁ খুব মজা লাগিলে আৰু ইফালৰ যোনটো নিয়া মানে আৰু অকণমান আগত অহা বছৰলৈ যাম মানে এসপ উঠি আহিছোঁ অকণমান আহিলোঁ আৰু আগতে আৰু এটা অকণমান আগত আছিলে যোৱা বছৰ ভিডিঅ' বনাইছিলোঁ তো মই এই বছৰ